নমস্কাৰ আমাৰ এই বিশেষ বুলেটিনলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই মৌসুমী আপোনালোকে চাই আছে নিউজ নাও ভাৰতৰ ইতিহাসত আটাইতকৈ দীঘলীয়া সময় জুৰি চলা বিবাদ বুলি ক'লে আমাৰ মনলৈ আহে অযোধ্যা বিবাদৰ কথা এই বিবাদৰ সৈতে উত্তৰপূৰ্বভাৱে জড়িত হৈ আছে ভাৰতৰ এক দীঘলীয়া সময়ৰ ৰাজনৈতিক সামাজিক ধৰ্মীয় আৰু আইনগত পৰিক্ৰমা 2019 চনত উচ্চতম ন্যায়ালয়ে দিয়া চূড়ান্ত ৰায়দানৰ পাছত কাইলৈ অৰ্থাৎ 5 আগষ্ট তাৰিখে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৰম্ভ হ'ব ভূমি পূজনৰ এনে প্ৰেক্ষাপটত ইতিহাসত এক বিবাদ আৰু ইয়াৰ লগত জড়িত ৰাজনৈতিক সামাজিক সকলো ঘটনা পৰিঘটনা সামৰি আমাৰ এই বিশেষ প্ৰতিবেদন অযোধ্যা উত্তৰ প্ৰদেশৰ পূব দিশত ঠিক সৰজু নদীৰ কাষত আৰু ফাইজাবাদ চহৰৰ ওচৰতে অৱস্থিত অযোধ্যা হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলে এই অঞ্চলত ভগৱান ৰামৰ জন্ম হৈছিল বুলি বিশ্বাস কৰে সেই অনুসৰি মধ্যযুগৰে পৰা অযোধ্যাত এটা ৰাম মন্দিৰ আছিল বুলি বিশ্বাস কৰি এক নিৰ্দিষ্ট ঠাইত ভগৱান ৰামক উপাসনা কৰা হৈছিল কিন্তু 1526 চনত মোগল সম্ৰাট বাবৰ ভাৰতলৈ অহাৰ পাছত 1528 চনত সেই ঠাইতেই এটা মছজিদ নিৰ্মাণ কৰিছিল বাবৰৰ সেনাপতি মীৰ বাকিয়ে তেতিয়া হিন্দু ধৰ্মৰ লোকসকলে অভিযোগ কৰে যে ৰাম বিৰাজমান ঠাইত ৰাম মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল এই মছজিদ মছজিদ নিৰ্মাণ হোৱাৰ পাছত হিন্দু ধৰ্মৰ লোকসকলে মছজিদৰ ঠিক বাহিৰত এটুকুৰা ঠাইত পূজা অৰ্চনা কৰা আৰম্ভ কৰে এই বিশেষ ঠাইখনক ৰাম সাবুত্ৰা বুলি কোৱা হয় তাৰ পাছতে 1853 চনত মছজিদ আৰু মন্দিৰৰ নিয়ন্ত্ৰণক লৈ দুটা স্থানীয় গোটৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ অৱশ্যে ইংৰাজসকলে এক সীমাৰেখা নিৰ্ধাৰণ কৰি দিয়ে যাতে এফালে থাকে ৰাম সাবুত্ৰা আৰু আনফালে থাকে বাবৰি মছজিদ 1885 চন ৰাম সাবুস্তাৰ পূজাৰী মাধৱ ৰঘুবৰে ফৈজাবাদৰ আদালতত এক গোচৰ ৰুজু কৰে আৰু কয় যে মছজিদৰ কাষত থকা ৰাম সাবুস্তাৰত এটা স্থায়ী মন্দিৰ নিৰ্মাণ কৰিব লাগে কিন্তু আদালতে মন্দিৰ নিৰ্মাণৰ কথা পুনচাতেই নাকচ কৰে ইয়াৰ প্ৰায় 64 বছৰৰ পাছত 1949 চনৰ 22 আৰু 30 ডিচেম্বৰত কিছু সংখ্যক লোকে মছজিদৰ ভিতৰত প্ৰৱেশ কৰি ভগৱান ৰামৰ মূৰ্তি তাত ৰাখি থৈ আহে ভগৱান ৰামৰ মূৰ্তি মছজিদৰ ভিতৰত ৰখাৰ পাছতেই প্ৰচাৰ চলোৱা হয় যে নিজ জন্মস্থলীত ভগৱান ৰামলালাৰ আবিৰ্ভাৱ হৈছে ৰামলালাৰ অৰ্থ হৈছে ভগৱান ৰামৰ সৰুকালৰ মূৰ্তি লগে লগে মুছলমান ধৰ্মাৱলম্বীৰ লোকসকলে স্থানীয় প্ৰশাসনক কথাটো অৱগত কৰে আৰু ৰামলালাৰ মূৰ্তি মছজিদৰ ভিতৰৰ পৰা আঁতৰাই নিবলৈ অনুৰোধ জনায় কিন্তু স্থানীয় দণ্ডাধীশে কয় যে এই সময়ত মছজিদৰ ভিতৰৰ পৰা মূৰ্তিটো আঁতৰাই অনা সম্ভৱ নহয় কিয়নো এনে কৰিলে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে আৰু মছজিদটো সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখে স্থানীয় প্ৰশাসনে 1950 চনৰ জানুৱাৰী মাহত সেই সময়ৰ ৰাম সাবুত্ৰাৰ পূজাৰী মহন্ত ৰামচন্দ্ৰ দাসে স্থানীয় আদালতত গোচৰ ৰুজু কৰি কয় যে মছজিদৰ ভিতৰত যিহেতু ৰামলালাৰ মূৰ্তি আছে গতিকে তাত হিন্দুসকলক পূজা অৰ্চনা কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগে কিন্তু আদালতে বিষয়টো হস্তক্ষেপ কৰি কয় যে এতিয়াৰে পৰা বিবাদ মীমাংসা নোহোৱালৈকে সেই ঠাই হিন্দু বা মুছলমান কাৰোৰে বাবে প্ৰৱেশৰ অনুমতি নাথাকিব লগে লগে সমগ্ৰ বিষয়টো সোমাই পৰে আইনী মেৰ পেছত 1959 চনত নিৰ্মোহী আখৰা নামৰ এটা হিন্দু ধৰ্মীয় সংস্থাই মছজিদৰ ভিতৰত হিন্দুসকলক উপাসনাৰ বাবে মুকলি কৰি দিবলৈ দাবী জনায় আৰু গোচৰ ৰুজু কৰে এই সংস্থাটো 1853 চনত হোৱা সংঘৰ্ষৰ লগতো জড়িত হৈ আছিল একে সময়তে 1961 চনত সুন্নী ৱাকাফ বৰ্ডে গোচৰ তৰি মূৰ্তি মছজিদৰ ভিতৰৰ পৰা আঁতৰাই নিবলৈ দাবী জনায় লগতে এই বিবাদমান ভূমি ৱাকাফ বৰ্ডৰ হাতত গতাই দিবলৈও দাবী জনায় এনেদৰে বিভিন্ন পক্ষৰ গোচৰৰ ভিত্তিত এই বিবাদ চলি থাকে আদালতৰ মজিয়াত প্ৰায় 20-25 বছৰলৈকে শান্তিপূৰ্ণভাৱে আদালতৰ মজিয়াত থাকে এই বিবাদ তেতিয়ালৈকে এই বিবাদে কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাছিল ভাৰতৰ সমাজ আৰু ৰাজনৈতিক ক্ষেত্ৰতো কিন্তু 1984 চনত এই বিবাদৰ লগত জড়িত হৈ পৰে বিশ্ব হিন্দু পৰিষদ এই সংগঠনে এখন ধৰ্মীয় সভা অনুষ্ঠিত কৰে আৰু সিদ্ধান্ত লয় যে ৰাম জন্মভূমি বিবাদক ৰাষ্ট্ৰীয় পৰ্যায়ত এক ৰাজনৈতিক বিষয় হিচাপে উত্থাপন কৰিব লাগে ইয়াৰ লগত বিজেপিৰ লালকৃষ্ণ আদৱানীৰ দৰে নেতাও জড়িত হৈ পৰে ইতিমধ্যে 1982 চনত গঠন হৈছিল বিজেপি দল এনে সময়তে 1986 চনত ঐতিহাসিক শাহবানু ৰায়দানক লৈ উত্তাল হৈ পৰে সমগ্ৰ দেশ এই গোচৰ সন্দৰ্ভতো আমি পূৰ্বে বিস্তৃত আকাৰত প্ৰকাশ কৰিছো প্ৰতিবেদন
শ্বাহবানুৰ ৰায়দানক লৈ ইতিমধ্যে সমগ্ৰ মুছলমান লোকসকলৰ মাজত সৃষ্টি হৈছিল তীব্ৰ অসন্তুষ্টিৰ, যাৰ বাবে সেই সময়ত ৰাজীৱ গান্ধীৰ নেতৃত্বত থকা কংগ্ৰেছ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিপৰীতে গৈ এখন আইন প্ৰস্তুত কৰে। তেতিয়া বিজেপিকে ধৰি হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলে কয় যে এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি কংগ্ৰেছৰ এয়া হৈছে তুষ্টিকৰণৰ ৰাজনীতি। এনে পৰিস্থিতিত কংগ্ৰেছ চৰকাৰে হিন্দুসকলক সন্তুষ্ট কৰি ৰাখিবলৈ অযোধ্যাত থকা ৰাম জন্মভূমি বাবৰি মছজিদৰ দুৱাৰৰ তলা খুলি দিয়ে আৰু ইয়াৰ সমগ্ৰ দৃশ্য দূৰদৰ্শনত সম্প্ৰচাৰ কৰাও হয়। ইয়াৰ জৰিয়তে কংগ্ৰেছে হিন্দুসকলকো সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰে। লগে লগে মুছলমানসকলে ঠায়ে ঠায়ে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। গঠন কৰা হয় বাবৰি মছজিদ একশ্যন কমিটি নামৰ এখন কমিটি। এই কমিটিয়ে এই বিবাদক ৰাজনৈতিক, সামাজিক আৰু আইনগতভাৱে আগবঢ়াই নিবলৈ সংকল্প লয়। এনে সময়ত কেইবাঠাইতো সৃষ্টি হয় সাম্প্ৰদায়িক সংঘৰ্ষৰো। একে সময়তে ৮০ৰ দশকৰ পৰা বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদীসকলেও এই বিবাদক আগবঢ়াই নিয়ে। বিশেষকৈ বিজেপিয়ে এই বিবাদক এক ৰাজনৈতিক বিষয় হিচাপে লৈ যোৱাত সফল হয়। উল্লেখ্য যে পূৰ্বতে এই বিবাদ এটা ধৰ্মীয় বিষয় আৰু আইনী বিষয় হিচাপে সীমাবদ্ধ আছিল, কিন্তু এতিয়া ই হৈ পৰে সম্পূৰ্ণৰূপে এটা ৰাজনৈতিক বিষয়। ফলস্বৰূপে বিশ্ব হিন্দু পৰিষদে কৰ সেৱক নামৰ এক সামাজিক প্ৰচাৰ অভিযান হাতত লয়। কৰ সেৱক হৈছে স্বেচ্ছাসেৱী সংগঠন যিয়ে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যত স্বেচ্ছাই অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে অযোধ্যাত ৰাম জানকী ৰাষ্ট্ৰীয় ৰথ যাত্ৰা নামৰ এক কাৰ্যসূচী হাতত লোৱা হয়। সেই সময়তে বিশ্ব হিন্দু পৰিষদৰ শাখা হিচাপে গঠন হয় বজৰং দল। লগতে জয় শ্ৰীৰাম লিখা শিল সংগ্ৰহ কৰা হয় মন্দিৰ নিৰ্মাণ কৰিবলৈ। সমগ্ৰ দেশৰ পৰা আহে ভগৱান ৰামৰ নাম লিখা ইটা। 1989 চনৰ আগষ্ট মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে এই বিবাদৰ লগত জড়িত সকলো গোচৰ একত্ৰিত কৰে আৰু কয় যে বিবাদ মীমাংসা নোহোৱালৈকে হিন্দু মুছলমান কাৰোৰে বাবে এই বিবাদমান ঠাইত প্ৰৱেশৰ অনুমতি দিয়া নহ'ব। কিন্তু সেই বৰ্ষৰে নৱেম্বৰ মাহত অযোধ্যাৰ বিবাদমান ভূমিত কৰ সেৱকৰ দ্বাৰা এক ভূমি পূজনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। এই ভূমি পূজনৰ বাবে অনুমতি প্ৰদান কৰিছিল কংগ্ৰেছ চৰকাৰে, কিয়নো সন্মুখত আহি আছিল লোকসভা নিৰ্বাচন। 1989 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ পৰাস্ত হয় আৰু VP সিঙৰ নেতৃত্বত নেশ্যনেল ফ্ৰণ্টে গঠন কৰে চৰকাৰ। এই মিত্ৰজোঁট চৰকাৰত 85খন আসনেৰে এক সবল স্থিতিত থাকে বিজেপি। উল্লেখ্য যে যেতিয়াৰে পৰা ৰাম মন্দিৰ বিষয়টো উত্থাপন হ'ল তেতিয়াৰে পৰা বিজেপিয়ে বিশেষভাৱে সফলতা লাভ কৰিবলৈও সক্ষম হ'ল। বিজেপিৰ তেতিয়াৰ সভাপতি আছিল লালকৃষ্ণ আদৱানী। 1990 চনৰ 25 ছেপ্টেম্বৰত তেওঁৰ নেতৃত্বত গুজৰাটৰ সোমনাথৰ পৰা অযোধ্যালৈকে এক ৰথ যাত্ৰা উলিওৱা হয়। কিন্তু এই ৰথ যাত্ৰাৰ সময়ত ঠায়ে ঠায়ে সাম্প্ৰদায়িক হিংসা সংঘটিত হয় আৰু বহুতো লোকৰ মৃত্যু হয়, যাৰ বাবে বিহাৰত এই ৰথ যাত্ৰা ৰখাই দিয়া হয়। 30 অক্টোবৰত এই ৰথ যাত্ৰা শেষ হোৱাৰ পূৰ্বে 23 অক্টোবৰত বিহাৰত গ্ৰেপ্তাৰ কৰা হয় লালকৃষ্ণ আদৱানী। পৰিণতিত বিজেপিয়ে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে আৰু লগে লগে পতন ঘটে VP সিঙৰ নেতৃত্বত থকা নেশ্যনেল ফ্ৰণ্ট চৰকাৰ। চৰকাৰ পতন ঘটাৰ পাছত 1991 চনত পুনৰ নিৰ্বাচন অনুষ্ঠিত হয়। সেই সময়তে LTTE হত্যা কৰিছিল ৰাজীৱ গান্ধীক। কিন্তু এই নিৰ্বাচনত কংগ্ৰেছ জয়ী হয় আৰু PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী হয়। কিন্তু সমান্তৰালভাৱে উত্তৰ প্ৰদেশত 221খন আসনেৰে চৰকাৰ গঠন কৰে বিজেপিয়ে আৰু মুখ্যমন্ত্ৰী হয় কল্যাণ সিং। বিজেপিয়ে উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰাৰ পাছতেই পৰ্যটনৰ উদ্দেশ্যে অযোধ্যাৰ বিবাদমান ভূমিৰ আশে পাশে থকা 2.77 একৰ মাটি অধিগ্ৰহণ কৰে। কিন্তু পৰৱৰ্তী সময়ত অধিগ্ৰহণ কৰা ভূমি জন্মভূমি ন্যাসকে প্ৰদান কৰে। কিন্তু সেই সময়ত এলাহাবাদ উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছিল যে এই ঠাইত কোনো ধৰণৰ স্থায়ী নিৰ্মাণ কাৰ্য নহ'ব। 1992 চনৰ 30 অক্টোবৰত বিশ্ব হিন্দু পৰিষদে এখন ধৰ্ম সংসদ অনুষ্ঠিত কৰে আৰু 6 ডিচেম্বৰত কৰ সেৱক দিৱস অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। ইয়াকে লৈ চিন্তিত হৈ পৰে কেন্দ্ৰীয় চৰকাৰ। কিন্তু ৰাজ্য চৰকাৰে কোনো ধৰণৰ হিংসা সংঘটিত নোহোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে কল্যাণ সিঙে ঘোষণা কৰে যে কৰ সেৱকৰ ওপৰত আৰক্ষীৰ কোনো ধৰণৰ গুলীচালনা নহ'ব। সেই অনুসৰি 1992 চনৰ 6 ডিচেম্বৰত অযোধ্যাত কৰ সেৱক কৰ্মী উপস্থিত হয়। এই কাৰ্যসূচীতেই অশোক সিংহাল, লালকৃষ্ণ আদৱানী,
মুৰলী মনোহৰ যোশী, উমা ভাৰতী আদি কৰি বিজেপি আৰু বিশ্ব হিন্দু পৰিষদৰ বহু জ্যেষ্ঠ নেতা উপস্থিত থাকি উদ্দাত্ত ভাষণ প্ৰদান কৰে। লগে লগে কৰ সেৱক বাহিনীয়ে বাবৰি মছজিদ ভাঙিবলৈ আৰম্ভ কৰে আৰু সন্ধিয়ালৈ ৰামলালাৰ এটা মূৰ্তি সেই ঠাইত স্থাপন কৰা হয়। বাবৰি মছজিদ ভঙাৰ লগে লগে সমগ্ৰ ভাৰতত বিয়পি পৰে সাম্প্ৰদায়িক সংঘৰ্ষ। মুম্বাইত হোৱা সংঘৰ্ষত 800ৰ পৰা 1000 লোকৰ মৃত্যু হয়। সমগ্ৰ দেশত মৃত্যু হয় 2000ৰো অধিক লোকৰ। মুম্বাইত সংঘটিত হয় ধাৰাবাহিক বোমা বিস্ফোৰণ। এনে পৰিস্থিতিত সমগ্ৰ ঘটনাটো তদন্ত কৰিবলৈ এখন বিশেষ আয়োগ গঠন কৰা হয়। এই আয়োগে দাখিল কৰা প্ৰতিবেদন অনুসৰি লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, অটল বিহাৰী বাজপেয়ীকে আদি কৰি 68জন লোক দোষী সাব্যস্ত হয়। লগতে মুখ্য দোষী হিচাপে RSS বিশ্ব হিন্দু পৰিষদকো চিহ্নিত কৰা হয়। 2003 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবদমান ভূমিত খনন কাৰ্য চলাবলৈ পুৰাতত্ব বিভাগক দায়িত্ব দিয়ে। খনন কাৰ্যৰ পিছত পুৰাতত্ব বিভাগে ন্যায়ালয়ক জনায় যে বিবদমান ভূমিৰ তলত কিছু সংখ্যক হিন্দু ধৰ্মীয় মন্দিৰৰ অৱশেষ পোৱা গৈছে। কিন্তু এয়া ৰাম মন্দিৰৰ অৱশেষ বুলি কোৱাৰ পৰা বিৰত থাকে পুৰাতত্ব বিভাগ। এই প্ৰতিবেদনক লৈও সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ। 2010 চনৰ 30 ছেপ্টেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ৰায়যোগে বিবদমান 2.77 একৰ মাটি 3 ভাগত ভাগ কৰে। প্ৰথম ভাগটো ৰাম জন্মভূমি ন্যাসক, দ্বিতীয় ভাগ নিৰ্মোহী আখৰা আৰু বাকী থকা ঠাই সুন্নী ৱাকফ বোৰ্ডক দিয়া হয়। কিন্তু ন্যায়ালয়ৰ এই ৰায়ক লৈ তিনিওটা পক্ষই অসন্তুষ্টি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ত আবেদন দিয়ে। 2017 চনৰ আগষ্ট মাহৰ পৰা ইয়াৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হয় আৰু অৱশেষত 2019 চনৰ 9 নৱেম্বৰত চূড়ান্ত ৰায়দান প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। সেই অনুসৰি অযোধ্যাৰ বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰায় দিয়া হয়। একে সময়তে আন এক ঠাইত মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে মছজিদ নিৰ্মাণৰ বাবেও বিকল্প ভূমি প্ৰদান কৰা হয়। কিন্তু প্ৰশ্ন হ'ল, এই ভূমি বিবাদ ভাৰতৰ সমাজ ৰাজনীতিৰ কিয় ইমান গুৰুত্বপূৰ্ণ? অযোধ্যা বিবাদৰ ফলত সৃষ্টি হোৱা ঘটনা পৰিঘটনাই ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি কঢ়িয়াই আনিছিল প্ৰচণ্ড ভাবুকিৰ। বাবৰি মছজিদ ভঙাৰ প্ৰতিশোধস্বৰূপে আৰম্ভ হৈছিল সন্ত্ৰাসবাদী কাৰ্যকলাপ। একে সময়তেই বিশ্বৰ সন্মুখত থকা ভাৰতৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আনিছিল প্ৰত্যাহ্বানৰ। ইফালে এক বিবাদক লৈয়ে 2002 চনত সংঘটিত হৈছিল গধুৰা কাণ্ডৰ। গুজৰাটত সৃষ্টি হৈছিল ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ। আনহাতে এই বিবাদৰ আলমতেই ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত সবলভাৱে প্ৰৱেশ কৰিছিল ধৰ্মই। অৱশ্যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ পিছত এই বিষয়টো সম্প্ৰতি খাম কাটিছে। আশা কৰা গৈছে উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানৰ পিছত ৰাম মন্দিৰ বাবৰি মছজিদ বিতৰ্কক লৈ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ সৃষ্টি নহ'ব দেশত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।